নমস্কাৰ, মই তৌহিদুৰ হুছেইন। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 2.3। এইটো চেপ্টাৰৰ এক্সাৰচাইজ 2.1, 2.2 অলৰেডি ডিছকাছ কৰা হৈ গৈছে। যদি 2.1 আৰু 2.2 এতিয়ালৈকে চোৱা নাই বা এতিয়ালৈকে বুজি পোৱা নাই, তেতিয়াহ'লে ডিছক্ৰিপশ্যনত থকা লিংকত গৈ 2.1 আৰু 2.2 অনুশীলনী চাই ল'ব। তেতিয়াহে 2.3 ভালদৰে বুজি পাব। এক্সাৰচাইজ 2.3 এক নম্বৰ প্ৰশ্ন দিয়া আছে x³ + 3x² + 3x + 1 তলত বহুপদেৰে হৰণ কৰি পোৱা ভাগশেষ নিৰ্ণয় কৰা। তাৰমানে এই যিটো পলিনমিয়াল বা এই যিটো বহুপদ আমাক দিয়া আছে, এই বহুপদক আমি এই যিটো এক নম্বৰত দিয়া আছে এইটোৰে ইয়াক আমি হৰণ কৰিব লাগিব, আৰু হৰণ কৰাৰ পিছত যিটো ভাগশেষ ওলায় মানে ৰিমাইণ্ডাৰ যিটো ওলায় সেই ৰিমাইণ্ডাৰটো ওলাব লাগিব। এইটোৰে হৰণ কৰিব লাগে, এইটোৰ পৰা আমি xৰ মান ওলাই ল'ম। তো আমাক দিয়া আছে x + 1, তো গতিকে আমি কি লিখিম x + 1 = 0 বুলি লিখিম। তাৰমানে ইয়াতে xৰ মানটো ওলাই ল'ম। তো x = কি হ'ব, এই +1টো এইফালে গ'লে কি হ'ব -1। এতিয়া আমি কি কৰিম, এতিয়া এই যিটো বহুপদ আমাক দিয়া আছে ইয়াক আমি px বুলি লিখিম। px = কি দিয়া আছে x³ + 3x² + 3x + 1। ইয়াতে আমি কি কৰিম, এই xৰ ঠাইত এই xৰ মানটো আমি বহাই দিম। xৰ মান কি -1, গতিকে xৰ ঠাইত -1 বহাই দিম। p ব্ৰেকেটত কি হ'ব -1। তো xৰ ঠাইত যেহেতু -1 বহাইছোঁ, তো য'ত য'ত x আছে তাতে তাতে আমি কি বহাই দিম -1 বহাই দিম। তো এই xৰ ঠাইত কি বহিল -1, ওপৰত কিউব আছে কিউব, +2 +3, এই xৰ ঠাইত কি হ'ব -1 হ'ব, ওপৰত স্কুৱাৰ আছে স্কুৱাৰ, +3, এই xৰ ঠাইত কি হ'ব -1, আৰু শেষত কি আছে +1। -1ৰ ওপৰত যদি কিউব থাকে তেতিয়াহ'লে ইয়াৰ আনসাৰ কি হয়, -1ক যদি আমি কিউব কৰোঁ, তাৰমানে -1ক আমি 3 বাৰ পূৰণ কৰিব লাগিব। তো যেতিয়া -1ক আমি 3 বাৰ পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব, 3টা 1 পূৰণ কৰিলে 1 হ'ব, 1 × 1 1 × 1, 3 বাৰ 1 পূৰণ কৰিলে 1 হ'ব। এতিয়া চিনটো কি হ'ব, আগত 3টা মাইনাছ আছে, তো মাইনাছে মাইনাছে কি হয় প্লাছ হয়, আৰু প্লাছে মাইনাছে কি হ'ব মাইনাছে হ'ব। আৰু যদি -1ৰ ওপৰত যদি অযুগ্ম সংখ্যক পাৱাৰ থাকে, যদি পাৱাৰটো অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে আমি এই মাইনাছটো ৰাখি দিব পাৰোঁ, আৰু যদি যুগ্ম হয় তেতিয়াহ'লে মাইনাছটো কি হৈ যায় প্লাছ হৈ যায়। তো গতিকে -1ক কিউব কৰিলে কিমান হ'ব -1 হ'ব। তো -1ক কিউব কৰিলে আনসাৰ কি হ'ব -1। ইয়াতে প্লাছ আছে আৰু 3 আছে। এতিয়া -1ক স্কোয়াৰ কৰিলে কিমান হয়, -1ক যদি আমি কি কৰোঁ, -1ক যদি স্কোয়াৰ কৰোঁ, এইটো যুগ্ম সংখ্যা হয়, বা দুবাৰ পূৰণ কৰিলে কি হ'ব, দুটা মাইনাছ পূৰণ কৰিলে প্লাছ হৈ যাব। নাইবা আমি এইটো ভাবিব পাৰি যে -1ৰ ওপৰত যুগ্ম সংখ্যা আছে, গতিকে -1টো +1 হৈ যাব। অযুগ্ম সংখ্যা থাকিলে -1টো -1 থাকে, আৰু যুগ্ম সংখ্যা থাকিলে মাইনাছটো কি হৈ যায় প্লাছ হৈ যায়। তো গতিকে -1ক স্কোয়াৰ কৰিলে কি হ'ব 1 হৈ যাব। তো -1ৰ স্কোয়াৰ 1। 3 আৰু এই 1ৰ মাজত কি হ'ব পূৰণ চিন হ'ব, ডট দিছোঁ মানে কি বুজাইছে পূৰণ চিন বুজাইছে। এতিয়া এই 3 আৰু এই 1, 3 1 গুণ কিমান হয় 3 হয়, আৰু প্লাছে মাইনাছে কি হ'ব -1 +1 3 1 গুণ কিমান হয় 3 -3 +1। ইয়াতে -1 এটা আছে আৰু +1 এটা আছে, কেনচেল কৰি দিব পাৰোঁ। ঠিক একেদৰে +3 আছে আৰু কি আছে -3 আছে। তো গোটেইবিলাক কেনচেল হৈ গ'ল, থাকিব কি ইয়াতে 0। আনসাৰ হ'ব কিমান 0। এইটোৱে হ'ব কি, এই বহুপদেৰে এই বহুপদক হৰণ কৰিলে এইটো হ'ব কি ইয়াৰ ভাগশেষ, গতিকে ভাগশেষ হ'ব কি 0। এতেকে ভাগশেষ সমান 0। নম্বৰ 1ৰ 2 দিয়া আছে x - 2, তাৰমানে এই যিটো px বা এই যিটো বহুপদ আমাক দিয়া আছে এই বহুপদক এইটোতে আমি হৰণ কৰিব লাগে। তো এইটোতে যেতিয়া হৰণ কৰিম, তাৰমানে ইয়াৰ পৰা xৰ মান ওলাই ইয়াত বহাই দিলেই হৰণ কৰা হৈ যাব, আৰু যিটো শেষত ওলাব এইটো হ'ব কি ভাগশেষ। গতিকে আমি আনসাৰ কৰিম। তো আগৰ নিচিনাকে যিটো আমাক কুৱেশ্যনত দিয়া আছে, যিটো ৰে হৰণ কৰিব লাগে, আমি x - ½ ৰে হৰণ কৰিব লাগে। গতিকে ইয়াৰ পৰা আমি কি কৰিম xৰ মান ওলাই ল'ম। xৰ লগত -1/2 আছে, গতিকে xৰ মান কি হ'ব 1/2। কেনেকৈ হ'ব, x - হাফক যদি আমি =0 কৰোঁ তেতিয়াহ'লে xটো ৰাখিম, আৰু এই -হাফটো যেতিয়া বাওঁফালৰ পৰা সোঁফালে যাব তেতিয়াহ'লে -হাফটো কি হৈ যাব +½ হৈ যাব। তো কি হ'ব 1/2 হ'ব। xৰ লগত হাফটো মাইনাছ হৈ আছিল, কিন্তু xৰ মানটো কি হ'ব +½ হ'ব।
এতিয়া এই এক্সৰ মানটো আমি কি কৰিম, এই যিটো পি এক্স আছে, এই যিটো বহুপদ আছে ইয়াত আমি বহাই দিম। এতেকে আমি কি কৰিম, পি এক্স ইকুৱেল এক্স কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 আৰু পি লিখি এক্সৰ ঠাইত কি বহাম, 1/2 বহাই দিম, যিহেতু এক্সৰ মান কিমান পালো আমি 1/2। এতিয়া এই এক্সৰ ঠাইতো আমি কি বহাব লাগিব, 1/2 বহাব লাগিব, কিউব আছে গতিকে আমি কিউব দিব লাগিব, প্লাছ 2 প্লাছ আকৌ 3 আছে, একেদৰে আমি কি কৰিম, এক্সৰ ঠাইত কি বহাম, 1/2 বহাম, ওপৰত কি আছে স্কুৱেৰ প্লাছ 3 আছে, আকৌ 3 লগত x আছে, xৰ জাগাত কি লিখিম, 1/2 প্লাছ 1। এতিয়া 1/2 যদি আমি কিউব কৰো তেতিয়াহলে কি হ'ব, 1/2 কিউব কৰা মানে কি, ব্ৰেকেটৰ ওপৰত কিউব আছে গতিকে এই 1ৰ ওপৰতো কিউব কৰিব লাগিব, আমি 2ৰ ওপৰতো কিউব কৰিব লাগিব। তো যেতিয়া 1ক কিউব কৰিম কিমান হ'ব, 1ক 3 বাৰ গুণ কৰিলে 1 হ'ব, আৰু 2ক যেতিয়া কিউব কৰিম 2ক 3 বাৰ গুণ কৰিম তেতিয়াহলে কি হ'ব, 2 কিউব কৰিলে কিমান হ'ব, 8 হ'ব। মানে 2 কিউব মানে কিমান, 2 পূৰণ 2 পূৰণ 2, 2 2 4 2 8, গতিকে 2 কিউব মানে কি 8 প্লাছ 3 ইনটু এই ব্ৰেকেটটো মই নিলিখিম গতিকে মই পূৰণ চিন দিছোঁ, ব্ৰেকেট মানে পূৰণ চিনে বুজায়। 1 স্কুৱেৰ কৰিলে কি হ'ব, 1 হ'ব, আৰু 2 স্কুৱেৰ কৰিলে কিমান হ'ব, 4 প্লাছ ইয়াতে 3 ইনটু 1/2 প্লাছ 1 1/8 প্লাছ এই 3 গৈ 1ৰ লগত পূৰণ হ'ব, তো 3 1 গুণ, ওপৰত হ'ব 3 আৰু তলত হ'ব কিমান 4 প্লাছ সেম 3 1 গুণ কি হ'ব, ওপৰত 3 আৰু তলত 2 হ'ব প্লাছ 1। তো এতিয়া দেখা পালো যে গোটেইবিলাক কি হৈছে, ভগ্নাংশত আছে। তো ভগ্নাংশৰ যোগবিয়োগ কৰোঁতে আমি কি কৰিব লাগে, এই তলৰবিলাকৰ হৰবিলাকৰ আমি এলচিএম ল'ব লাগে, লসাগু ল'ব লাগে। তো এইকেইটা সমাধান কৰিবলৈ আমি এলচিএম লৈ সমাধান কৰিম। তো ইয়াৰ পিছৰ লাইনটো মই ওপৰত লিখিম, আৰু এতিয়া আমি কি কৰিব লাগিব, এই তলৰ 8 4 আৰু 2 এই গোটেইকেইটা কি কৰিব লাগিব, এলচিএম ল'ব লাগিব। এলচিএম বা লসাগু কেনেকৈ লয়, 8 4 আৰু 2ৰ লসাগু ল'ব লাগিব, 8, 4, 2। তো গোটেইকেইটাকে কি হৰণ কৰিব পাৰি, 2ৰে হৰণ কৰিব পাৰি, 2 কিমান গুণ 8, 2 4 গুণ 8, আৰু 2 2 গুণ 4 আৰু 2 1 গুণ 2। আকৌ এই দুটাক 2ৰে হৰণ কৰিব পাৰি, 2 2 গুণ 4 আৰু 2 1 গুণ 2, আৰু একো হৰণ নাযায়, একে থাকিব। এতিয়া আমি এই বাহিৰৰ গোটেইকেইটা পূৰণ কৰি দিলে কি হৈ যাব, এইকেইটাক লসাগু হৈ যাব, 2 2 গুণ 4 4 2 গুণ 8, আৰু একৰ লগত পূৰণ কৰিলে 8 8 থাকিব, গতিকে গোটেইকেইটাক লসাগু হ'ব কিমান, 8। এতিয়া এই তলটোৰে এই তলটোক আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। তো 8ৰে 8ক হৰণ কৰিলে কিমান হয়, 1 হয়, 8 1 গুণ 8। এতিয়া আমি কিমান পালো, 1 পালো, এই 1 গৈ এই ওপৰৰ 1ৰ লগত পূৰণ হ'ব, তো 1 1 গুণ কিমান হ'ব, 1। তো ইয়াতে বহাই দিম 1, ইয়াতে প্লাছ আছে তো গতিকে ইয়াতে প্লাছ বহাম। এতিয়া কি কৰিম, ইয়াৰ তলৰটোৰে ইয়াৰ তলৰটোক হৰণ কৰিম, যেনেকৈ ইয়াৰ তলৰটোৰে ইয়াৰ তলৰটোক হৰণ কৰিছিলোঁ ঠিক একেদৰে ইয়াৰ তলৰটোৰে ইয়াৰ তলৰটোক হৰণ কৰিম। তো 4ৰে 8ক হৰণ কৰিলে কিমান হয়, 2 হয়, তো 4 কত গুণ 8, 2 গুণ 8, তো আমি পালো কিমান 2 4 2 গুণ 8, গতিকে আনসাৰ পালো 2। এতিয়া 2 গৈ এই 4ৰ ওপৰত যেটা আছে এটাৰ লগত পূৰণ হ'ব, 2 3 গুণ কিমান হ'ব, 6, ইয়াতে হ'ব। ঠিক একেদৰে ইয়াতে কি আছে, প্লাছ আছে, গতিকে মই ইয়াতে প্লাছ দিম। ওকে, নেক্সটত 2 আছে, তো 2ৰে হৰণ কৰিব লাগিব 8ক, তো 2 কিমান গুণ 8 হয়, 4 গুণ, 4ৰে এই 3 হৰণ কৰি লিখিব, 4 3 গুণ 12, প্লাছ আছে প্লাছ, ইয়াৰ তলত একো নাই, তাৰ মানে 1 আছে, গতিকে এই 1ৰে 8ক হৰণ কৰিলে কিমান হ'ব, 1 8 গুণ 8 হয়, 8 গুণ হয়, গতিকে 1ৰে 8 গুণ 8 হয়, তো এই 8ৰে আকৌ এই ওপৰৰ 1ক পূৰণ হ'ব, তো 8 1 গুণ কি হ'ব, ওপৰত 8 হ'ব। এতিয়া আমি সমাধান কৰিম, তলত কি হ'ব, 8 হ'ব, আৰু ওপৰৰ কেইটা যোগ কৰি কিমান হ'ব, 12 আৰু 8 কিমান হয়, 20, 20 আৰু 6 প্লাছ কৰিলে 26 আৰু 27, তো গতিকে এনসাৰ কিমান হ'ব, 27/8। তো এইটোৱে হ'ব কি, ভাগশেষ। এতেকে আমি কি লিখিব পাৰি, ভাগশেষ সমান সমান 27/8। কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 3 দিয়া আছে অকল x, তাৰমানে ইয়াতে অকল x দিয়া আছে আৰু x ৰ লগত একো নাই। তো ইয়াতে আমি পোনপ্ৰথমে কি কৰিব লাগিব, যিটোৰে হৰণ কৰিব লাগে, তো এইটো ইকুৱেল আমি কি কৰিব লাগে, 0 কৰিব লাগে। তো x ইকুৱেল 0, তাৰ মানে কি, x ৰ ভেলু 0, তো এই x ৰ ভেলুটো আমি কি কৰিম, এই px ক বহাই দিম। গতিকে px ইকুৱেল কি দিয়া আছে, x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1। ইয়াতে আমি কি কৰিম, p x ৰ ঠাইত কি বহাম, 0 বহাম, গতিকে x যেহেতু কি হয়, x ৰ মান 0,
গতিকে এক্সৰ ঠাইত কি বহাই দিম 0 বহাই দিম এক্সৰ ঠাইত কি হ'ব 0 ওপৰত কিউব আছে কিউব প্লাছ 3 ইনটু এক্সৰ ঠাইত কি হ'ব 0 ওপৰত স্কোয়াৰ আছে স্কোয়াৰ প্লাছ ইয়াতে 3 আছে আৰু 3 আৰু এক্সৰ মাজত কি আছে পূৰণ আছে গতিকে ডট দিম ইয়াতে এইটো দশমিক নহয় এইটো কি হয় পূৰণ বুজায় আৰু ইয়াতে এক্স আছে এক্সৰ ঠাইত কি হ'ব 0 প্লাছ 1 0 কিউব কৰিলে কি হয় 0 হয় 3 ইনটু 0 স্কোয়ার 0 স্কোয়ার করলে 0 হয় আর 0 লগত 3 পূরণ করলে কি হবে 0 হবে 3 ইনটু 0 করলে 0 হবে প্লাস 1 আর 0 কে আমি লিখিলো হয় গতিকে आंसर হবে কিমান 1 এ থেকে ভাগশেষ সমান সমান কিমান হ'ব 1 কোয়েশ্চন 1 और 4 নম্বৰ কোয়েশ্চনত দিয়া আছে x প্লাস পাই তাৰ মানে x প্লাস পাই আমি ইয়াক হৰণ কৰিব লাগিব আৰু কি ওলাব লাগিব ভাগশেষ ওলাব লাগিব বা ৰিমাইন্ডাৰ ওলাব লাগিব ওকে আমাক দিয়া আছে x প্লাস পাই গতিকে ইয়াৰ পৰা আমি x ৰ মান ওলাই লম x প্লাস পাই ইকুৱেল কে লিখিম 0 লিখিম আৰু ইয়াৰ পৰা x ৰ মান ওলাম এই পাইটো এইফালে গলে কি হ'ব ইয়াতে প্লাস পাই আছে এইফালে গলে কি হ'ব মাইনাস পাই হ'ব x ইকুৱেল কি হ'ব মাইনাস পাই আৰু এই x ৰ মান মাইনাস পাইটো আমি কি কৰিম এইটো বহাই দিম ঠিক আছে px আমাক কি দিয়া আছে px দিয়া আছে x কিউব প্লাস 3x স্কয়ার প্লাস 3x প্লাস 1 ইয়াতে আমি p কি কৰিম x ৰ ঠাইত কি লিখিম মাইনাস পাই তো যত যত x আছে ইয়াতে x আছে ইয়াতে x আছে ইয়াতে x আছে এই গটি বিলাকৰ ঠাইতে আমি কি পাম মাইনাস পাই পাম তো x ৰ ঠাইত কি হ'ব মাইনাস পাই ওপৰত কি আছে কি হ'ব হল কিউব a প্লাস টু প্লাস a 3 to 3 ইনটু a x ৰ ঠাইত কি হ'ব মাইনাস পাই ওপৰত স্কয়াৰ আছে স্কয়াৰ প্লাস টু প্লাস 3 আকৌ x আছে x ৰ ঠাইত আমি কি পাম মাইনাস পাই বহাম আৰু কি আছে হেকত প্লাস 1 এতিয়া মাইনাস পাই যদি আমি কিউব কৰো মানে মাইনাস পাই যদি 3 বাৰ পূৰণ কৰো এটা মাইনাসৰ ওপৰত 3 আছে মাইনাসৰ ওপৰত 3 মানে কি 3 এটা অযুগ্ম সংখ্যা তো মাইনাসটো মাইনাসে থাকিব কিন্তু 3 টো যদি 2 হলেহেঁতেন যুগ্ম সংখ্যা হলেহেঁতেন এই মাইনাসটো প্লাস হলেহেঁতেন ঠিক আছে এতিয়া পাই কিউব কৰিম মাইনাসে কিউব কৰিলে মাইনাসে থাকিল পাই কিউব কৰিলে কিমান কিমান হ'ব পাই কিউব প্লাস 3 to 3 থাকিব আৰু এই মাইনাস পাই যেতিয়া স্কয়াৰ কৰিম তো মাইনাস স্কয়াৰ কৰিলে কি হ'ব যেহেতু মাইনাসৰ ওপৰত 2 আছে যুগ্ম সংখ্যা আছে গতিকে মাইনাসটো প্লাস হৈ যাব আৰু পাইটো কি হ'ব পাই স্কয়াৰ তো 3 পাই স্কয়াৰ প্লাসে মাইনাসে কি হয় প্লাসে মাইনাস হ'ব মাইনাস আৰু 3 তে পাই পূৰণ কৰিলে কি হ'ব 3 পাই আৰু হেকত কি আছে প্লাস 1 এতিয়া এইখিনিত আমি কৰিবলগীয়া আৰু একো নাই এইটোৰে এইটো পূৰণ কৰিলে এইটো হ'ব কি ভাগশেষ কোয়েশ্চন নম্বৰ 1 और কোয়েশ্চন নম্বৰ 5 ত দিয়া আছে 5 plus 2x আমি এবাৰ কি কৰিব লাগে 5 plus 2x ৰে এই px ক হৰণ কৰিব লাগে ওকে তো যেহেতু মোৰ 5 plus 2x আছে গতিকে 5 plus 2x ইকুৱেল আমি কি বুলি লিখিম 0 বুলি লিখিম আৰু ইয়াৰ পৰা আমি x ৰ মান ওলাম তো যেতিয়া x ৰ মান ওলাব লাগে তেতিয়া x এনেকুৱা দুটা পদ থাকিলে যেটো x থকা পদ আছে এই পদটো আমি ৰাখি দিব লাগে আৰু যেটো প্লাস মাইনাস হৈ থাকে ইয়াতে 5 টো প্লাস মাইনাস হৈ আছে এটো আমি আগত এইফালে লৈ যাব লাগিব তো 2x টো ৰাখি দিম আৰু যেটো 5 আছে এটো এইফালে লৈ যাম তো 5 টো ইয়াতে কি আছে 5 ৰ আগত কি আছে প্লাস চিন আছে গতিকে এইফালে গলে কি হ'ব -5 আৰু x টো ৰাখি দিম এতিয়া 2 টো কি হৈছে পূৰণ হৈ আছে গতিকে এইফালে গলে কি হ'ব হৰণ গতিকে কি হ'ব -5/2 তো x ৰ মান কিমান পালো -5/2 এতিয়া এই -5/2 টো আমি কি কৰিম এই যেটো বহুপদ আছে এই বহুপদটো আমি বহাই দিম তো আমি কি লিখিম এটাকে px দিয়া আছে আমাক x³ plus 3x square plus 3x plus 1 ইয়াতে আমি p ঠাইত p লিখিলো x ঠাইত আমি কি লিখিম x ঠাইত লিখিম কিমান -5/2 তেতিয়াহলে x³ ঠাইত কি হ'ব -5/2 কিউব -5/2 কিউব প্লাস টু প্লাস 3 to 3 x ঠাইত কি হ'ব -5/2 ওপৰত কি হ'ব স্কয়াৰ প্লাস এই 3 ঠাইত 3 আৰু ব্ৰেকেটত কি হ'ব -5/2 প্লাস হেকত কি আছে 1 +1 to +1 এতিয়া আমি কি কৰিম এই -5/2 টো কিউব কৰিম ইয়াৰ পিছৰ লাইন মই ইয়াতে কৰিম আৰু নেক্সটত কি হ'ব -5/2 যেতিয়া কিউব কৰিম তেতিয়া হলে এই মাইনাসৰ কিউব হ'ব 5 কিউব হ'ব আৰু 2 কিউব হ'ব তো লগতে পাইছো যে মাইনাসৰ যেতিয়া কিউব কৰা হয় তো মাইনাসটো মাইনাসে থাকে 5 কিউব
5ক যেতিয়া কিউব কৰিম তেতিয়াহ'লে আনসাৰ কি হ'ব 5ক কিউব কৰিলে 5 কিউব মানে হ'ব 5 * 5 * 5 তো 3 বাৰ 5 পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 আৰু 25 5 গুণ হ'ব 125 তো ওপৰত কিমান হ'ব 125 তলত 2 কিউব কৰিলে কিমান হ'ব 8 হ'ব 2 কিউব কৰিলে 8 হয় ওকে প্লাস আছে প্লাস তাৰপিছত কি আছে 3 * 3 এ লিখিম আৰু -5/2 যেতিয়া স্কয়াৰ কৰিম তেতিয়া কি হ'ব মাইনাসক স্কয়াৰ কৰিলে কি হ'ব প্লাস হৈ যাব আৰু 5 স্কয়াৰ কৰিলে মানে 5ক 2 বাৰ পূৰণ কৰিলে 5 5 গুণ কিমান হয় 25 আৰু 2ক 2 স্কয়াৰ কৰিলে হ'ব 2 2 গুণ 4 এইটো প্লাস আৰু এইটো মাইনাসে কি হ'ব প্লাসে মাইনাসে মাইনাস আৰু তাৰপিছত কি আছে 3 আছে 3 লিখিম ইয়াতে আৰু প্লাসে মাইনাসে যেহেতু কি হৈছে ইয়াতে মাইনাস হয়ে গৈছে গতিকে ইয়াতে অকল কি লিখিম 5/2 * 5/2 এখন কি আছে +1 এবাৰ আমি কি করি -125 টোৰ ওপৰত থাকিব আৰু তলত 8 টো এইটা থাকিব প্লাস 3 ৰে যেতিয়া 25 ক পূৰণ কৰিম তো 3 25 মানে কি তিনিটা 25 তো 25 25 দুটা হলে হ'ব 50 আৰু এটা 25 হলে হ'ব 75 তো 3 25 পূৰণ কৰিলে কিমান হ'ব 75 তলত কিমান আছে 4 মাইনাস 3 5 গুণ কিমান হয় 15 আৰু তলত কি আছে 2 + 1 এতিয়া আগৰ নিচিনাকৈ আমি কি কৰিব লাগিব এই তলৰ কেইটাৰ এলসিএম ল'ব লাগিব তো তলৰ কেইটাৰ এলসিএম আমি 8 4 আৰু 2 ৰ এলসিএম কিমান পাইছিলো লসাগু কিমান পাইছিলো 8 পাইছিলো 8 লিখিম এলসিএম 8 8 সেম আছে গতিকে ওপৰটো কি হ'ব সেম হ'ব -125 প্লাস 4 ৰে 8ক কেইবাৰ যায় 4 ৰে 8ক যায় 2 বাৰ তো 2 দি 75 ক পূৰণ কৰিলে কিমান হ'ব মানে দুটা 75 2 দি 75 পূৰণ মানে দুটা 75 তো দুটা 75 হ'ব 150 মাইনাস 2 ৰে 8ক হৰণ কৰিলে কিমান হয় এই তলৰ 2 ৰে 8ক হৰণ কৰিলে হ'ব 4 এতিয়া 4 ৰে 15 পূৰণ কৰিলে কিমান হ'ব 4 ৰে 15 পূৰণ মানে কি 4টা 15 তো 4টা 15 হ'ব কিমান দুটা 15 হয় 30 আৰু 4টা 15 হ'ব কিমান 60 আৰু শেষত কি আছে এই 1 ৰ তলত একো নাই ইয়াৰ তলত আছিল ইয়াৰ তলত আছিল ইয়াৰ তলত আছিল কিন্তু ইয়াৰ তলত নাই মানে ইয়াৰ তলত মানে কি আছে 1 আছে আৰু যাৰ তলত নাথাকে আমি শর্টকাট এইটো ভাবিব পাৰো যে যাৰ তলত একো নাথাকে এই তলৰটোৰে এই ওপৰটো পূৰণ কৰি ইয়াতে ভৰাই দিব লাগে তো 8 1 গুণ কি হ'ব ইয়াতে 8 নেক্সট লাইনত কি হ'ব তলত 8 আছে 8 লিখিম এতিয়া ওপৰত মাইনাস থকা কোনটো আছে এইটো আৰু এইটো কি আছে মাইনাস থকা আছে আৰু এইটো আৰু এইটো কি আছে প্লাস থকা আছে তো মাইনাস থকা দুটা আমি এক্সট্ৰাকে যোগ কৰিম আৰু প্লাস থকা দুটা কি কৰিম যোগ কৰিম আৰু পিছত এই দুটা আকৌ মাইনাস কৰিম যেহেতু মাইনাস থকা দুটা আছে 125 আৰু 60 এই দুটা প্লাস কৰিলে মানে মাইনাসে মাইনাসে যেহেতু প্লাস হয় তো 125 আৰু 60 প্লাস কৰিলে কিমান হ'ব 125 আৰু 60 প্লাস কৰিলে হ'ব 185 এতিয়া যেহেতু ইয়াৰ আগত মাইনাস আছে মানে দুইটাৰ আগতে মাইনাস আছে আৰু ডাঙৰটোৰ আগত মাইনাস আছে গতিকে -2 উত্তৰত আহিব আৰু 150 আৰু 8 ৰ যদি আমি প্লাস কৰোঁ যেহেতু 150 আৰু 8 দুইটা প্লাস আছে গতিকে 150 আৰু 8 প্লাস কৰিলে কি হ'ব 158 আৰু আগত কি হ'ব প্লাস হ'ব এতিয়া আমি কি কৰিব লাগিব এই 185 আৰু 158 এই দুটা সমাধান কৰিব লাগিব এটাৰ আগত মাইনাস আছে এটাৰ আগত কি আছে প্লাস আছে তো মাইনাসে প্লাসে কি হয় মাইনাস হয় মানে এটাৰ পৰা এটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব 185 ৰ পৰা 158 মাইনাস কৰিম 185 ৰ পৰা 158 মাইনাস কৰিলে কিমান হ'ব 15 ৰ পৰা 8 গ'লে কিমান থাকে 7 এটা থাকিল 7 7 ৰ পৰা 5 গ'লে কিমান থাকিব 2 গতিকে হ'ব 27 তো ওপৰত কি হ'ব 27 ডাঙৰটোৰ আগত কি আছে মাইনাস আছে গতিকে আনসাৰত কি হ'ব মাইনাস আৰু তলত কি আছে 8 গতিকে ভাগশেষ কিমান হ'ব -27/8 তো আজি এইটো ভিডিঅ'ত আমি অকল 1 নম্বৰ প্ৰশ্নটো কৰিলোঁ বাকিবোৰ প্ৰশ্ন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম